ৰুহুল আমিন, পংকজ দাস, হানিফৰ লুণ্ঠনৰাজ। গৰুভৰ্তি ট্ৰাকৰ পৰা পাছিঙৰ নামত গুণ্ডা টেক্স সংগ্ৰহ। আৰক্ষীক মেনেজৰ নামত সংগ্ৰহ পাছিঙৰ টকা। গোমাতাক বাংলাদেশলৈ সৰবৰাহ কৰা তিনিওজনৰ শাস্তি কি হ'ব? MMD ফোকাছে ধাৰাবাহিক বাতৰি প্ৰচাৰ কৰাৰ পাছতো গা লৰা নাই মঙলদৈৰ আৰক্ষী প্ৰশাসনৰ। বহুতৰ অভিযোগ মঙলদৈৰ আৰক্ষী মেনেজ হয় গৰু মাফিয়া হানিফ, পংকজ আৰু ৰুহুলৰ টকাৰ বলত। প্ৰতিদিনেই 3ৰ পৰা 5খনকৈ গৰুভৰ্তি ট্ৰাক পাছিং কৰে ৰুহুল আমিনে। এইটো গৰুচুৰ ৰুহুল আমিন মঙলদৈৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড। মঙলদৈৰ আৰক্ষীক মেনেজ কৰি ৰুহুল আমিন আৰু হানিফে আপুনি মই পূজা কৰা গোমাতাক বাংলাদেশলৈ প্ৰেৰণ কৰিছে। কিন্তু ৰুহুল আৰু হানিফৰ লগতে পংকজক লৈ নীৰৱ মঙলদৈৰ আৰক্ষী। আনহাতেদি জালুকবাৰী হৈ যোৰাবাটলৈ একাংশ আৰক্ষীক মেনেজ কৰে এওঁলোকে। গোমাতাক বাংলাদেশলৈ সৰবৰাহ কৰা এই দুষ্ট চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবেদন অব্যাহত ৰাখিব MMD ফোকাছে। MMD ফোকাছ আপডেট, গুৱাহাটী।